এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বহুত দিনৰ মূৰত লগ পালোঁ ন। 2 সপ্তাহ মূৰত ভিডিঅ' আপলোড দিছোঁ। কিজানি অলমষ্ট 10 দিন হৈ গ'ল। এসপ্তাহ বৰষুণৰ মাজত, আৰু বৰষুণত মটো ব্লগিং বা ব্লগিং কৰিব নোৱাৰিলোঁ, তাতে বহুত বেমাৰ। তো চৰি এণ্ড য়েছ, নতুন মাইক ছেটআপটো লগালোঁ। চাওঁ চেষ্টা কৰি কেনেকুৱা আৱাজ আহে, কেনেকুৱা চাউণ্ড আহে। তো সেইকাৰণে ওলালোঁ আজি। তো এতিয়া বাজিল, কেইটা বাজিল ভাই? 5:30 মান হ'ল চাগে ন? তো বৰ্তমান 5:30 হ'ল, আৰু আমি সন্ধিয়া সময় সূৰ্য অলৰেডি ডুবিল, গতিকে আমি ওলাই আহিছোঁ। তো মই নতুন মাইক ছেটআপটো ট্ৰাই কৰি আছোঁ বুলি ক'লোঁ আপোনালোকক। তো এইফালে আহিলোঁ, আহি পেলাই আপোনাৰ এতিয়া আমি হাজোৰ ফালে যাইছোঁ। হাজোলৈকে নাযাওঁ আজি, জাষ্ট আন্ধাৰ হ'ব, আপোনালোকক কি দেখাম আৰু ৰাতি। গতিকে এবাৰ আজিৰ এপিছডটো ৰ মটো পাৰ্ট 2। গতিকে চাওঁ মাইকটো পাৰফেক্টলি কাম কৰি আছে নে নাই। যদি ব্লগটো আপলোড হয় দেন গম পাব যে মই চাউণ্ডখিনি ঠিকে পাইছোঁ। অ'কে, তো চবে ৰঙেদি আহি ভাল পায় ইয়াতে, বুজিছে? অ'কে, টেম্পোখনে অলপৰ কাৰণে মাৰিলা হয় মোক, বাৰ একো নহয়। আৰু এতিয়া তো আজি ব্লগটো যদি আপলোড হয় গম পাব যে মোৰ মাইকটো, মই চাউণ্ডখিনি ঠিকে পাইছোঁ। আৰু ইউটিউবত কেনেকুৱা চাউণ্ড কোৱালিটি পায় মই নাজানো। আই হোপ ঠিকে আহিব, আপোনালোকে ভালকৈ শুনা পাব, আৰু আগতকৈ বেছি কম উইণ্ড নইজ পাব। কাৰণ বৰ্তমান মই 50 km/h স্পীডত চলাই আছোঁ। তো আই হোপ উইণ্ড নইজটো কটা গৈছে, আৰু লগতে মাইকটোৰ লগত চাউণ্ডটো পাৰফেক্টলি আপোনালোকে পাই আছে, আশা কৰোঁ। তো এইটো বৰ্তমান এটা টেষ্ট ব্লগ আছিল, বেছি দীঘলীয়া নকৰোঁ ব্লগটো। জাষ্ট মটো ব্লগিং, ৰ মটো, আৰু লগতে এনেকৈ অলপ যাওঁ আগলৈকে চাওঁ। মই আশা কৰি আছিলোঁ যে ডাবৰ পানী খাব পাম, বহুত দিন খোৱা নাই, 2 সপ্তাহ ধৰি ওলোৱা নাই ভালকৈ। ওলাইছোঁ, গাড়ীত ওলাইছোঁ, কিন্তু বাইক চলোৱা বহুত দিনেই হ'ল। বাইকখনৰ অৱস্থা বেয়া, ধুব লাগিব। এণ্ড মই ৰিচেণ্টলি আগৰ ব্লগটোত মই কৈছিলোঁ যে আপোনালোকক যে মই বাইকখনৰ এটা কাষ্টমাইজ কৰিম, ভিজুৱেলটো চেঞ্জ কৰিম, অলপমান দেখাত বাইকখন অলপ চেঞ্জ কৰিম। তো তাৰে ওপৰত এটা ভিডিঅ' বনাম। বাইকখন এতিয়ালৈকে চেঞ্জ কৰা নাই, আগৰখনে হৈ আছে। তো সেই ভিডিঅ'টোৰ কাৰণে ষ্টে টিউন থাকিলে হ'ল। নেক্সট আপকামিং ব্লগবিলাকত মই সেই ভিডিঅ'টো মে বি নেক্সট ব্লগটোৱে মোৰ সেইটো বাইকখন চেঞ্জ কৰাৰ ওপৰতে হ'ব। গতিকে চাই থাকক, নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব। বাট এইটো ভিডিঅ' নোচোৱাকৈ নাযাব অবভিয়াছলি। এণ্ড বলক আগলৈকে যাওঁ আমি। বাইদেউ এটা কথা, হাজোত আগতে মোক নাই ইয়াতে কৈছোঁ অলপ ৰখ। তো হাজোত আগতে এইখিনি ঠাইত আপোনাৰ 7টা-8টাকৈ স্পীড ব্ৰেকাৰ আছিল। ভাবিছিলোঁ হাজোতে স্পীড ব্ৰেকাৰৰ পৰিমাণটো বেছি হৈছে, বাট এতিয়া হাইৱেটো একে হৈছে। গতিকে যদি আপোনালোকে গুৱাহাটী যে নলবাৰী হাইৱেদি ট্ৰেভেল কৰে গম পাব যে ইয়াতে বৰ্তমান যেনেকুৱা কণ্টিনিউৱাছলি এইকেইটা স্পীড ব্ৰেকাৰ আছে, তো তাতেও ছেম ইভেন বেছি স্পীড ব্ৰেকাৰ পাব আপোনালোকে। গতিকে যোনে নতুনকৈ সেইটো হাইৱেত যাব, বা বহুত দিন সেই হাইৱেটোত যোৱা নাই, স্পীড ব্ৰেকাৰটো দিয়াৰ পিছত দেন অলপ সাৱধান। গোটেইকেইটা যিবিলাক চক আছে, চকবিলাকত স্পীড ব্ৰেকাৰ আছে। গতিকে আপুনি চকবিলাকৰ আগত শ্ল' কৰি দিলে হ'ল, বাইক বা কাৰখন। কাৰণ আমাৰ বহুতে হাইৱেদি নাযায়, পিন্ধি যায়, হাজো হৈ যায়। গতিকে বহুতে নাজানিব পাৰে, পিন্ধি হয়তো ভুলতে এদিন গুচি গ'ল হাইৱে বুলি, অলপ স্পীডত থাকিল, এণ্ড হঠাৎ স্পীড ব্ৰেকাৰ পাই গ'ল, দেন প্ৰব্লেম হৈ যাব। কাৰণ গাড়ীৰ কণ্ট্ৰল সেনেকৈ হেৰাই যায়, আৰু গাড়ীখনো ডেমেজ হোৱাটো চান্স থাকে। গতিকে সেইকাৰণে মই আপোনালোকক জনাই দিলোঁ। যোনে মোৰ ভিডিঅ' এটা চাই গম পাব, আশা কৰোঁ। আৰু আপোনালোকে আপোনাৰ লগবোৰকো জনাই দিব যদি সিহঁতে হাইৱেদি খুব কমকৈ যায়। কিবা পালোঁ বৰ্তমান নাজানো, মই চাইনবোৰ্ডগিলা পঢ়িব লাগিব, ৰ'ব চাই লওঁ। কি পালোঁ বে? কি পালোঁ সেইটো গম পাইছোঁ মই, পেট্ৰল ডিপু পাইছোঁ। জাগাখিনিৰ নাম কি আছিল?
অ'কে নাই জানতা জাগাখিনিৰ নাম নাই জানতা যিয়ে নহওক মই সঁচা কথা কওঁ মই ডাবৰ পানী খাব আহিছোঁ আজি একদমেই হেৰি নাই বেলেগ ক'ব যোৱাৰ জাষ্ট মই বোলো অলপমান মটৰ লগিং কৰোঁ আৰু মাইকটো টেষ্ট কৰি চাওঁ ডেষ্টিনেশ্যন নোহোৱাকৈ যাই আছোঁ তো আপোনালোকক আকৌ দেখাবলৈ নাই মোৰ ৰাস্তাটোৰ বাহিৰে তো আই থিংক মই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম ইয়াতে চেছ কৰোঁ কাৰণ কি দেখাম আপোনালোকক যাম তালৈকে যাম ঘূৰি আহিম ছেম ৰাস্তা ৰাতি হ'ব আৰু ৰাতি হ'লে ন মোৰ কেমেৰাটো ইমান জাষ্টিফাই নকৰে নয় যাইব আৰু ভিডিঅ' কোৱালিটিটো ইমান ভাল নহয় তো আমি জাগাটো অলমষ্ট পালোৱে তো সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে চেছ কৰিম আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব কাৰণ নেক্সট ভিডিঅ'টোত মই মোৰ বাইকখনৰ নতুন ৰূপটো আপোনালোকক দেখাম আৰু আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পালে এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক মই 500 ছাবস্ক্ৰাইবাৰলৈকে পুছ কৰিব ট্ৰাই কৰি আছোঁ তো মোৰ গ'ল আছে 500 ছাবস্ক্ৰাইবাৰ প্ৰথম তো মোৰ সেই গ'লটো পোৱাত আপোনালোকে হেল্প কৰিব লাগিব কাৰণ মই বেলেগে হেল্প কৰিব নোৱাৰে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে তেতিয়াহে মই 500 ছাবস্ক্ৰাইবাৰ পাম গতিকে মোৰ নেক্সট গ'ল 500 ছাবস্ক্ৰাইবাৰ তো হেল্প কৰক এণ্ড সেই ৰঙা তো যিটো বটন আছে সেই ৰঙা বটনটো পুছ কৰি দিয়ক এণ্ড বেল আইকনটো টিপি দিব যাতে আপোনালোকে নেক্সট মোৰ ভিডিঅ'বিলাকৰ আপডেটছবিলাক পাই থাকে তো আজি ভিডিঅ'টো ইমানতে চেছ কৰিম আৰু আশা কৰোঁ মোৰ গ'লটো ৰিচ কৰাত আপোনালোকে মোক সহায় কৰিব নিশ্চয় তো লেটছ চি 500 ছাবস্ক্ৰাইবাৰ কিমান সোনকালে মই ৰিচ কৰিব পাৰোঁ তো ফাৰ্ষ্ট গ'ল 500 ছাবস্ক্ৰাইবাৰ ভিডিঅ'ছবিলাক দি থাকিম মই এণ্ড যিমান বেছি ছাবস্ক্ৰাইবাৰ পাওঁ সিমান বেছি উৎসাহ পাম অবভিয়াছলি তো ঠিক আছে বাই বাই টেক কেয়াৰ ষ্টে ছেফ ৰাইড ছেফ